হেৰ' খেতিয়ক ককাই, তই কিয় কৰ লাজ? তোৰ মূৰত পাঘুৰি, গাত বোকাৰ দাগ, আঁঠু ওপৰত চুৰিয়া, ৰ'দৰ তাপেৰে কলা কৰা তোৰ গাৰ ছাল। তই লাজ কৰ তোৰ নিজৰ ৰূপ চাই, কাৰ আগত লাজ কৰ? সেই বিলাসী জীৱন কটোৱা জনৰ আগত, যি গাত অলপ ৰ'দৰ তাপ ল'ব নোৱাৰে, বৰষুণত তিতিব নোৱাৰে, প্ৰতি খোজে খোজে ভাগৰুৱা। হেৰ' খেতিয়ক ককাই, লাজ নকৰিবি, তোৰ বাবেই আজি সিহঁতে লাহ বিলাসত জীৱন কটাব পাৰে। তই যদি নকৰ খেতি, সিহঁতৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। সিহঁতে তোৰ ওপৰত নিৰ্ভয় কৰে, তই সিহঁতৰ ওপৰত নহয়। সিহঁতৰ প্ৰতিটো তৃপ্তিৰ খাদ্য তোৰ মূৰৰ ঘাম আৰু দুবাহুৰ বলৰ ফল। তই হতাশ নহবি, তোৰ বাবেহে আজি সিহঁতৰ বিলাসী জীৱন। তই নায়ক খেতিয়ক ককাই, তই নায়ক।